Hello guys, welcome back to my channel. এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু এতিয়া মই শুই উঠি কিবা এটা বনাব লৈছো মেংগো শেক বনাব লৈছো আৰু এয়া মই মেংগো শেক বনাই আছো তাৰ পিছত এতিয়া মই বনাই ফ্ৰিজত থৈ পেলাই যোগা কৰিব যাম তাৰ পিছত চাই থাকক ভিডিওটো ফটোশুট কৰিব লাগিব ফটো মাৰিম বুলি ভাবিছো তো চাও এতিয়া অলপ অফিসৰ কাম কৰিব আছে আৰু কামখিনি কৰি লওঁ তাৰপিছত চাও কি কৰিব আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম তো মোৰ লগত ভিডিওটো শেষলৈকে চাই থাকিব ফটোশুট মাৰি আহি ভাইটি আৰু মাৰ লগত অলপ লেকচাৰ দিলোঁ লেকচাৰ মাৰি মেলি হাঁহিলোঁ তাৰপিছত ভাবিলোঁ ইভিনিং টাইমত কিবা এটা খাবলৈ বনাব লাগিব আৰু তেনেকৈ ভাবি থাকোঁতেই দিলে বৰষুণ দিয়াৰ পিছত এনেও বহুত গৰম পৰি আছিলে আৰু তাতে বৰষুণ দি দিয়াৰ পিছত বহুত ভাল লাগিলে আৰু এইটো টাইমত স্পাইচি কিবা এটা খাব মন গ'ল তো সেইকাৰণে এতিয়া মই বনাব লৈছোঁ চাওমিন তো চাই থাকক আপোনালোকে মই কেনেকৈ বনাওঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু চাইডতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই আপলোড দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন হ'ব আপোনালোকে অতি সোনকালে আৰু অতি সহজে পাই থাকে তো আজিলৈ আহিছোঁ বাই বাই থেংক ইউ